নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ জিকে ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত হিষ্ট্ৰী অফ ৱৰ্ল্ড চিনেমাৰ পাৰ্ট 2 আলোচনা কৰিম তেন্তে পলম নকৰি আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো কুৱেশ্যন 1 ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি ইয়াৰ উত্তৰ হ'ব ৰাজা হৰিচন্দ্ৰ ৰাজা হৰিচন্দ্ৰ আছিল ভাৰতৰ প্ৰথম চলচ্চিত্ৰ এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল দাদা চাহেব ফাল্কে চলচ্চিত্ৰখন প্ৰডাকশ্যন কৰা কোম্পানীটো আছিল ফাল্কে ফিল্মছ কোম্পানী এই চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল 1913 চনৰ 3 মে তাৰিখে কুৱেশ্যন 2 প্ৰথম ভাৰতীয় সংগীত পৰিচালিকা গৰাকী কোন উত্তৰ সৰস্বতী দেৱী সৰস্বতী দেৱীৰ জন্ম 1912 চনত হৈছিল এওঁ আছিল ভাৰতীয় হিন্দী চিনেমাৰ মিউজিক ডাইৰেক্টৰ এওঁই ভাৰতীয় চিনেমাৰ প্ৰথম নেপথ্য গায়িকা আছিল সৰস্বতী দেৱীৰ মৃত্যু 9 আগষ্ট 1980 চনত মুম্বাইত হৈছিল কুৱেশ্যন 3 ভাৰতৰ সৰ্বপ্ৰথম চিনেমা হলটো ক'ত নিৰ্মাণ কৰা হৈছিল উত্তৰ কলকাতাত কুৱেশ্যন 4 ভাৰতত সৰ্বপ্ৰথম কোনখন চিনেমা দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল উত্তৰ অযোধ্যা কা ৰাজ কুৱেশ্যন 5 ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম সংস্কৃত ভাষাৰ চিনেমাখনৰ নাম কি উত্তৰ আদি শংকৰাচাৰ্য কুৱেশ্যন 7 দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল ইয়াৰ উত্তৰ হ'ব দেৱিকা ৰাণী কুৱেশ্যন 8 ভাৰতত প্ৰথম মহিলা চিনেমা নিৰ্মাতাগৰাকী কোন উত্তৰ ফাতেমা বেগম কুৱেশ্যন 9 কিশোৰ কুমাৰে সংগীত পৰিচালনা কৰা প্ৰথম চিনেমাখন কি ইয়াৰ উত্তৰ হ'ব দূৰ গগন কি চাওমে কুৱেশ্যন 10 জনপ্ৰিয় গায়ক উদিত নাৰায়ণে প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি উত্তৰ 29-20 বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি